এপৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ, যিটো এপৰ জৰিয়তে কিছুমান কাম সহজে কৰিব পাৰে। যেনেদৰে আপুনি ফটো লিষ্ট এখন বিচাৰিবলগীয়া, নতুবা আপুনি এখন যিকোনো ঠাই ফটো লিষ্টৰ লগতে নতুবা আপুনি অন্যান্য ধৰণৰ যেনে আপুনি নতুনকৈ ভোটাৰ অনলাইন এপ্লাই কৰা, আপুনি শুধৰণি কৰা, তাৰ লগত আছে আপোনাৰ পান কাৰ্ড, তাৰ লগত আপোনাৰ আধাৰ কাৰ্ড, বেংক, আপুনি বহুত ধৰণৰ কাম কৰিব পাৰিব এপটোৰ জৰিয়তে। দেৰি নকৰি এপটোৰ বিষয়ে আলোচনা কৰিম। লগতে মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ এনেকুৱা লেটেষ্ট টেকন'লজি ভিডিঅ' আপোনালোকৰ পোনপ্ৰথম পাব কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আহক আমি আৰম্ভ কৰিছোঁ। এতিয়া Don't try this yourself. It's extremely dangerous. আমি প্ৰথমে যাব লাগিব প্লে ষ্ট'ৰলৈ। ইয়াত প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ বক্সত যাওক। ইয়াত আপুনি লাগিব ডিজিটেল ইণ্ডিয়া আপোনাৰ অনলাইন। এইটো আপুনি যিটো আপোনাৰ ড্ৰাগ য়েলো এপ দেখিছে, ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিলে আপোনাৰ আহি যাব। এইটো যিহেতু মোৰ এইটো আপোনাৰ ডিজিটেল ইণ্ডিয়া এপটো আহি গৈছে, মই এইটো ইনষ্টলৰ আপডেট দিব লগা হৈছে, গতিকে মই এইটো ইয়াৰ পৰা অপেন নকৰি আপোনাক ডাইৰেক্ট মই ইয়াৰ পৰা দেখাইছোঁ, মোৰ মেনুৰ পৰা দেখাইছোঁ। এইটো মোৰ এপটো আপোনাৰ ডিজিটেল ইণ্ডিয়া এপটো অন কৰিছোঁ। আপোনাৰ ডিজিটেল ইণ্ডিয়া পাৱাৰ টু এম্পায়াৰ বুলি আপোনাৰ আহিছে। ইয়াত আপুনি দেখিবলৈ পাইছে প্ৰথমে আছে আপোনাৰ ভোটাৰ চাৰ্ভিচ, তাৰপিছত আছে আপোনাৰ পান কাৰ্ড, আধাৰ ইনফৰমেশ্যন, ট্ৰেইন ইনফো, ৱেব চাৰ্চ, ৰেচন কাৰ্ড, ট্ৰেইন IRTC, ড্ৰাইভিং লাইচেন্স, নেট বেংকিং, আপোনাৰ পৰ্টেল লাইফ, আপোনাৰ ষ্টুডেণ্ট পৰ্টেল ফুল, ইয়াত আছে ইণ্ডিয়ান ব্ৰাউজাৰ, আৰ্ণ মানি, আৰ্ণ বাই UPI, শ্বপিং। আপুনি ধৰি লওক আপুনি ইয়াত কেইটামান শ্বপিং চাইটো পাব। তাৰ লগত আপুনি অনলাইন মিউজিক, ৰেডিঅ', লিচন মিউজিক, আপুনি এইবিলাক এপ পাব। আপুনি ইয়াত এইবিলাকৰ বিষয়ে জেগাত এটাত আছে, ইয়াতো একেটাই আছে। আপুনি ধৰি লওক আপুনি ভোটাৰ এখন লিষ্ট ওলাব লাগে, ইয়াত আপুনি ক্লিক কৰিলে ভোটাৰ চাৰ্ভিচত আপুনি প্ৰথমে ক্লিক কৰক। ইয়াত আহিছে আপোনাৰ এইটো বাৰু প্ৰথম ফৰ্চ, ইয়াত ক্লিক হৈ গ'ল। লগতে আপুনি আছে ৰেজিষ্ট্ৰেশ্যন অফ নিউ ভোটাৰ, কাৰেকশ্যন, ইয়াত আপুনি ইমানবোৰ দেখিছে। আপুনি এনেকৈ কৰি দেখিছে এইবোৰ। আপোনাৰ আছে আমাৰ অসম, ইয়াত আপুনি অসম চিলেক্ট কৰক। অসম চিলেক্ট কৰি ইয়াত আপুনি আপোনাৰ যদি ভোটাৰ লিষ্ট ওলাব বিচাৰিছে যিকোনো ঠাই, তেনেহ'লে আপুনি এনেকৈ আছে। ইয়াত আপুনি পাৰিব, আপুনি চালে ইয়াত সকলোবোৰ ৰাজ্যৰ আছে। তাৰবোলে আপুনি যদি ভাবিছে আপোনাৰ অনলাইন, তাৰপিছত আপুনি যদি পান কাৰ্ডৰ বিষয়ে জানিব বিচাৰোঁ, মই ইয়াত আপুনি পান কাৰ্ড আছে, গাইডলাইন ফৰ ছাবমিটিং পান এপ্লিকেশ্যন, আপোনাৰ এনেকুৱা অপশ্যন আছে। গোটেইবিলাক ভালদৰে চালে হ'ল। তাৰপিছত আপোনাৰ আধাৰ ইনফৰমেশ্যন, ইয়াত আপুনি আধাৰৰ বিষয়ে জানিব পাৰিব। লগতে আপুনি আছে আপোনাৰ ট্ৰেইন ইনফৰমেশ্যন, ৰেলৰ বিষয়ে জানিব পাৰিব। ইয়াত আপুনি ৱেব ব্ৰাউজাৰ, তাৰোপৰি আজিকালি খুবেই প্ৰয়োজন হৈছে অনলাইন শ্বপিং, খুব প্ৰচলিত বস্তু এটা। এইটো আপুনি অনলাইন শ্বপিঙত ক্লিক কৰি দিব। ইয়াত আপুনি 3টা শ্বপিং চাইট পাব, আমাজন, ফ্লিপকাৰ্ট, স্নেপডিল। আপুনি যিটো ইয়াত লাগে, আপুনি যেনে এপটো যেনেকৈ ইয়াতো তেনেকৈ ছেম একে ধৰণে পাব। আপুনি ইয়াত নিজৰ ইচ্ছা অনুযায়ী এইটো চাই ল'লে হ'ল। তাৰপিছত আপুনি ইয়াৰ পৰা আৰু আছে আপোনাৰ এইটো কিছু এড আহিছে, মই বেক কৰি দিছোঁ। তাৰপিছত আপোনাৰ আছে এইটো অনলাইন ৰেডিঅ', এইটো অনলাইন ক্লিক কৰি দিলে হ'ল। এইটো অনলাইন ৰেডিঅ' বাজি থাকিব আপোনাৰ। তাৰপাছত আছে আপোনাৰ এনেকৈ ৱেব ব্ৰাউজাৰ আছে আপোনাৰ আহি গ'ল চাৰ্চ ইঞ্জিন। তাৰপিছত আপুনি এনেকৈ পাব গোটেইখিনি। গতিকে আমি এটা যেনেকুৱা ধৰণৰ এপ, আমি এটা ৱেব যেনে UC ব্ৰাউজাৰ, যেনে বা অপেৰা মিনি, বিভিন্ন ধৰণৰ যেনে আপুনি তাত যেনেকৈ পাওঁ ইয়াতো ছেম একেই পাব। গতিকে আপোনালোকে এই এপটো ডাউনলোড কৰক, আৰু ডাউনলোড কৰি আপোনালোকে বহুত ধৰণৰ নিজৰ সুবিধাখিনি আপোনালোকে কৰি ল'ব পাৰিব। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰক।